নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনোৰঞ্জন আৰু আপোনালোকে চাই আছে মনোৰঞ্জন শৰ্মা অফিচিয়েল এণ্টাৰটেইনমেণ্ট। গাঁৱৰ কিছুমান ল'ৰা ছোৱালী মিলি 1 জানুৱাৰী পিকনিক এটা আয়োজন কৰিছিলোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। আৰু আহিবহে মানুহ এতিয়া কম হৈছে। প্ৰথম আয়োজন কৰা হৈছে, লাহে ধীৰে আহি থাকিব বাৰু। আমি অলপ যোগাৰ আছোঁ। কণী চলিব লগতে অকল কণীয়ে নচলে বাৰু, মাংস চাংসবোৰ আছে তাৰ উপৰি কণীটো ডিমটো ন ব্ৰেকফাষ্ট। দোকান এখনলৈ গৈ আছোঁ ডিম আনিবলৈ। ডিমটো এতিয়া সুদাই ব্ৰেকফাষ্ট কৰিম আৰু সুদাই পিছত মাংস চাংস বনাই আছে। অলপ ডিম আনিবলৈ দোকান পাইছোঁহি। সুদাই এতিয়া ডিম খাম প্ৰথম ফাৰ্ষ্ট। তো মাংস চাংস বনাই আছে বাৰু, মাংস চাংস হ'বলৈ অলপ টাইম আছে। এতিয়া ডিমটো সুদাই এনেকৈ খাই দিমগৈ। ডিম নিবলৈ আহিছোঁ দোকানলৈ। ভিডিঅ'টো অলপ লেটকৈ যাব পাৰে, আপোনালোকে বেয়া নাপাব। আমি খানা খোৱাৰ অলপ লেটকৈ যাব পাৰে ভিডিঅ'টো বাৰু আপলোড কৰোঁতে, আপোনালোকে বেয়া নাপাব। ডিম আহি গ'ল। ডিম আনিলোঁ, এতিয়া ডিম বনাই খামগৈ। মাংস চাংস হ'বলৈ বইল ডিম খামগৈ আমি। মাংস হ'বলৈ টাইম আছে, লাহেকৈ হ'ব। তাৰপিছত খানাটো ধুনীয়াকৈ খাম, আপোনালোকক দেখুৱাম বাৰু। এতিয়া ডিমকে খামগৈ আৰু ব'লক গৈ থাকোঁ। পাই গৈছোঁ পিকনিকৰ জেগা। দোকানৰ পৰা ডিম আনি পাইছোঁ বাৰু। এতিয়া বইল কৰিম আৰু খাম এইটো ডিম। আমি এইখন পথাৰতে ক্ৰিকেট খেলিম। এইখন পথাৰতে ক্ৰিকেট খেলোঁ। ইখন ইটো ছাইডত আছিলে বাৰু, এইটো ছাইডতো খেলোঁ। সেইখন হৈ গ'ল। পুখুৰী চুখুৰী খন্দা হৈছে যে গাইছ, মানে ক্ৰিকেট খেলা হোৱা নাই বহুত। এতিয়া বেলেগ এফালে খেলোঁ আমি। বনাক মনহরে মরমে উসি জুলি জুলি রোল মাতুসা বুকুতে যে জুই বিয়পা
তেজমগহৰে মৰমে উচি জ্বলি জ্বলি ৰ'ল মাথো চা চৌপাশে চালো ফুৰিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুৰিছে ৰজনী গন্ধা আকাশত দেখো হালধি জোনাক নামিছে অনকা পিকনিক খাবলৈ এতিয়া বহিব লৈছোঁ লাইন পাতি প্ৰথম বেছত এইটো প্ৰথম বেচ তাৰপিছত বহিব আৰু এটা বেচতে শেষ নহয় আৰু আছে বাৰু এটা প্ৰথম বেচতে মই বহি যাম বুলি ভাবিছোঁ কাম আছে সোনকালে যাব লাগে প্ৰথম বেচতে এইখিনি জেগা থৈ দে থেংক ইউ ই চফা কৰি দিছে এইখিনি অলপ লেতেৰা হৈ আছিলে নাই কৰা মোক এতিয়া ভাইৰেল কৰিছে চাওক ভণ্টি বিচা ভণ্টি বহুত দমচোন কি কৈছে কি পাব দে প্ৰথম ভাত চাত নিদি তাইক কৰিছে গাইছ বুজাবা হা এটা কৈ দিয়া পূজা কৰি থাকে দে এনি টাইম পৰিছে ইয়াত জলকীয়া জাল নাই সেই তাৰ লোৱা না দম চাম আমি পিজিয়া মোক এবাৰ নালাগে মোক গ্ৰেভি চেভি নালাগে তাই গ্ৰেভি হৈ যাব দি কিবা এটা দি দে বেছিকে পাইছো থেংক ইউ বেছিকে দিছে দেই ইউটিউবাৰ যে ছাপোৰ্ট কৰিছে নহয় ইউটিউবাৰ দেই বেছিকে দিছে কিয় চালাত আহি গ'ল ঠিকে দিছে বেছিকে দিয়া নাই এজন ইউটিউবাৰটো আৰু এগালমান ঢালি থৈ যোৱা ভাতৰ সমান আছে এই মটৰ লগত আছে এইফালেও খাই আছে সৰু বাচ্চা পাৰ্টি বাচ্চা একদম ভালো বানাহে ঘুমতি আহি বানাতি সপোনকে থাকে বানা থাকে খাওঁৰে ধৰ তুমি মৰমৰে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি তাতে থকা ঘণ্টিটো দবাই দিব আৰু ইয়াৰ পিছৰ ভিডিঅ'টো মই যোগীবিলৰ পৰা দিম তাত মোৰ কলেজৰ লগৰ কেইটামানৰ লগত পিকনিক খাবলৈ যাম আপোনালোকে তাৰ পৰা ভিডিঅ' পাব আজিলৈ বাই বাই ধন্যবাদ আৰু আহিবহে মানুহ এতিয়া কম হৈছে প্ৰথম আয়োজন কৰা হৈছে লাহে আহি থাকিব বাৰু আমি অলপ যোগাৰ চোগাৰ কৰি লৈছোঁ ডিম আহি গ'ল ডিম এইবাৰ কি আনিছে মই কৈছোঁ পাৰি গাইছ আমিতো চিখৰ খাব নোৱাৰো ন এইটো চিখৰ এইটো মালিছে তুলসী বুলি ভাবি পেলাই মিলাই আছোঁ আৰু এনেকৈ খাব লাগিব আমি ভাল ল'ৰা যে বেয়া বস্তু নাখাওঁ আমি পুৰা এনেকৈ ধুনীয়াকৈ মিলাই মজা লাগে খাই চাব টেষ্ট কৰি চাব ডিম আনিলোঁ এতিয়া ডিম বনাই খামগৈ খুৱাই দিবা হা সৰু ল'ৰা মই এইটো সৰু ল'ৰা বাৰু হা ভাত খা কথা ভাত খা নিমখ লাগে আকৌ চাচোন খুলিবলৈ এটা বস্তু বাকী নাই
চবে পাৰে নে? মানে চবে পাৰে নে দিম? ক